মই দক্ষতা হাজৰিকা আপোনালোকৰ সকলোৰ মংগল কামনা কৰিছোঁ। লগত মায়ে ৰচনা কৰা এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম সময়। সময় ক্ষন্তেক ৰৈ মোৰ জ্ঞানৰ দুৱাৰ খোলা, মোৰ গানৰ হেঁপাহ জাগা, জাগি তোলা মোৰ সুৰীয়া সত্ৰাই, মুকুতি আৱেগ জাগা, মোৰ জ্ঞানৰ দুৱাৰ খোলা। সুৰীয়া গীতৰ লহৰ তুলি গাঁথো যেন আশীষৰ মালা, গীতৰ চন্দ্ৰতেই বিচাৰি পাওঁ যেন জীৱনৰ মাধুৰী কলা। সময় ক্ষন্তেক ৰৈ মোৰ জ্ঞানৰ দুৱাৰ খোলা, মোৰ সৃষ্টিৰ হেঁপাহ জাগা, জাগি তোলা মোৰ বুদ্ধিৰ সত্তা, নৱসৃষ্টিৰ আৱেগ জাগা, মোৰ জ্ঞানৰ দুৱাৰ খোলা। প্ৰয়োজনতা এনে নৱসৃষ্টি অনাদিকালৰে পৰা অন্ধকাৰ পথত জ্ঞানৰ জ্যোতিৰে আলোকিত কৰিছেন ধৰা। শৈশৱৰে সোণালী দিন আত্মনুসন্ধানতেই বিলীন হোৱা, কৈশোৰৰ আৱেগবোৰো আজীৱন মধুৰ হৈ লোৱা। ধন্যবাদ।